যোৰহাট জিলাৰ বিক্ৰীকৰ বিষয়া ভাবুকিত এতিয়া ত্ৰাস্তমান বিভিন্ন পৰ্যায়ৰ ব্যৱসায়ী কৰ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক বুঢ়া আঙুলি দেখুৱাই যোৰহাটৰ বিক্ৰীকৰ অধীক্ষক অঞ্জনা আৰু আন এগৰাকী কৰ বিষয়া দেৱাহুতি বৰুৱাই নিজৰ কথাকে আইনত পৰিণত কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ খবৰে এতিয়া জিলাখন কঁপাই তুলিছে। এই বিষয়ে ইতিমধ্যে গ্লোবেল নিউজৰ মজিয়াত প্ৰকাশ পাইছে বিস্তৃত প্ৰতিবেদন। ইফালে যোৰহাটৰ বিক্ৰীকৰ বিভাগত কেতবোৰ কেলেংকাৰী তথা অভিযোগ মুকলি হোৱাৰ লগে লগে আকৌ সাঙুৰ খাই পৰিছে এইজন চাৰ্টাৰ একাউণ্টেণ্ট গৌৰৱ পাৰিকৰৰ নাম। নিজকে মাৰোৱাৰী যুৱ মঞ্চৰ যোৰহাট জিলাৰ সভাপতি হিচাপে জাহিৰ কৰি কিদৰে চৰকাৰী বিভাগ এটাত এওঁ লম্ফজম্ফ কৰিছে সেয়া জানিলে হয়তো আপোনাৰ চকু কপালত উঠিব। উল্লেখযোগ্য যে যোৰহাটৰ একাংশ ব্যৱসায়ীয়ে বিক্ৰীকৰ অধীক্ষক অঞ্জনা আৰু কৰ বিষয়া দেৱাহুতি বৰুৱাৰ বিৰুদ্ধে লিখিত অভিযোগ প্ৰকাশ পোৱাৰ পিছতে বিভিন্ন ব্যৱসায়ীক আকৌ এইজন চিএ গৌৰৱ পাৰিকৰে টেলিফোনেৰে ভাবুকি দিয়াৰ কথা পোহৰলৈ আহিছে। এই টেলিফোনিক কথা বাৰ্তা অচিৰেই প্ৰকাশ পাব গ্লোবেল নিউজৰ মজিয়াত। কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন নিশা প্ৰশাসনৰ কথা চেষ্টা কৰি থকাৰ সময়তে এনেবোৰ বিষয়াক লেকাম লগাবলৈ সক্ষম হ'বনে? কি পৰিস্থিতিত এটা বিভাগক সুৰক্ষা দিবলৈ এইজন চিএ গৌৰৱ পাৰিকৰে চৰকাৰী ক্ষমতা হাতত তুলি ল'বলৈ সাহস কৰিছে তাৰ বিচাৰ কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰ সময় উলিয়াবনে? ব্যুৰো ৰিপৰ্ট, গ্লোবেল নিউজ।